অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুকলি বিহু আয়োজন সোমবাৰে কাৰেংঘৰ বাকৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত গড়গাঁওবাসী ৰাইজৰ সহযোগত 24 সংখ্যক মুকলি বিহুখনি আয়োজন কৰে। পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ সতীৰ্থ স্মৰণ কাৰ্যসূচীৰ পাছতে আয়োজন কৰে কড়ি খেল কণী যুঁজ প্ৰতিযোগিতাৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচী। মুকলি বিহুখনিৰ লগত সংগতি ৰাখি জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ লগতে AJYCPৰ প্ৰাক্তন সতীৰ্থ আৰু অঞ্চলটোৰ সংবাদকৰ্মীসকলক সম্বৰ্ধনা জনায়। যুৱ ছাত্ৰ পৰিষদে আমি 1995 চনৰ পৰা ক্ৰমান্বয়ে আমি ঐতিহাসিক কাৰেঙৰ বাকৰিত আমি মুকলি বিহু উদযাপন কৰি আহিছোঁ আৰু এইবাৰো আমি দিনজোৰা কাৰ্যসূচী উলহ মালহে আমাৰ এই কাৰ্যসূচী আজি ইতিমধ্যে পুৱাৰে পৰা আৰম্ভ হৈ গৈছে। আমি ইয়াৰ লগত আমাৰ এই মুকলি বিহুৰ লগত সংগত ৰাখি আমি আমাৰ যিটো এটা পৰম্পৰাগত আমাৰ খেল ইতিমধ্যে আমাৰ মাজৰ পৰা খাই যাব বিচৰা উপক্ৰম ঘটা আমি কড়ি খেল আজি কড়ি খেল আমাৰ ইয়াত আমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমাৰ নৱপ্ৰজন্মৰ লগত চিনাক্ত কৰি দিবৰ কাৰণে আমি এই খেল ইয়াত আজি আমি অনুষ্ঠিত কৰিছোঁ। আমি 2014 চনৰ পৰাই এই খেলবিধ আমি ইয়াত প্ৰচলন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ যিটো ঐতিহাসিক আমাৰ বিহুৰ লগত আন এক সংগতি ৰখা আমাৰ কণী যুঁজ প্ৰতিযোগিতা মুকলিভাৱে ইয়াত অনুষ্ঠিত হ'ব। ইয়াৰ লগতে আমাৰ যি ক্ৰীড়াত আমাৰ মঞ্চ বিহুৰ পৰিৱৰ্তে আমাৰ মুকলিভাৱে আমাৰ গছতলৰ যি হুঁচৰি এই হুঁচৰি বিহু ইয়াত প্ৰদৰ্শন হ'ব। গাভৰুসকলে বিহু প্ৰদৰ্শন কৰিব আৰু বিভিন্ন জাতি জনগোষ্ঠীয় যিবিলাক সাংস্কৃতিক অনুষ্ঠান যিবিলাক বিভিন্ন জাতি জনগোষ্ঠীয়ে বেলেগ ধৰণে উদযাপন কৰি থাকে। আজি মিচিংসকলৰ বিহু, আজি ইয়াত মেচ কছাৰীসকলৰ, আজি চাহ জনগোষ্ঠীয়সকলৰ, আজি মণিপুৰীসকলৰ বিভিন্ন ধৰণৰ এই যি অনুষ্ঠানবিলাক আমি ইয়াত প্ৰদৰ্শন কৰা হ'ব আৰু ইয়াৰ যোগেদি আমি সমগ্ৰ অসমলৈ অসমবাসী ৰাইজলৈ অসমীয়া জাতিৰ মাজত যি সম্প্ৰীতি এনাজডাল কটকটীয়া কৰি ৰাখিবৰ কাৰণে একতা বিলাক বান্ধি ৰাখিবৰ কাৰণে এক সমন্বয় বাৰ্তা কৰি আনিবৰ কাৰণে আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই ক্ষুদ্ৰ প্ৰয়াস। দিনৰ ভাগত অনুষ্ঠিত হুঁচৰি আৰু জনগোষ্ঠীয় সমাৰোহখনি উদ্বোধন কৰে AJYCPৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কুলপ্ৰসাদ শইকীয়াই। বিয়লি আমন্ত্ৰিত অতিথিৰ গীতৰ শৰাই উদ্বোধন কৰে শিক্ষাবিদ ধৰ্মেশ্বৰ কোঁৱৰে। অনুষ্ঠানখনিত নিমিষা দিহিঙীয়া গড়গড়া নাচনী বঁটা প্ৰদান কৰে মুকলি বিহু উদযাপন সমিতিয়ে। নাজিৰাৰ পৰা ভাস্কৰ জ্যোতি মহন্ত, আছাম নিউজ এনি টাইম।